জম্মু আৰু কাশ্মীৰত যি ইছলামিক সন্ত্ৰাসবাদীৰ দ্বাৰা পাকিস্তান আয়োজিত আৰু কাশ্মীৰৰ শ্ৰীপাল চেৰৰ দ্বাৰা পৰ্যটকসকলৰ ওপৰত যি অমানসিক কাপুৰুষালী নিধন যজ্ঞ চলোৱা হ'ল তাৰ প্ৰতিবাদত বিশ্ব হিন্দু পৰিষদৰ আহ্বানত কোকৰাঝাৰ জিলা কেন্দ্ৰত আমি এটা প্ৰতিবাদী সভাত গোট খাইছোঁ। বন্ধুসকল, এই যে সময়ে সময়ে ইছলামিক সন্ত্ৰাসবাদৰ যি কলা অধ্যায় স্বাধীনতাৰ পিছত আমি দেখিবলৈ পাইছোঁ। পাকিস্তানে ভাৰত আক্ৰমণ কৰিছে, কেইবাবাৰো কৰিছে, প্ৰত্যেকবাৰেই পাকিস্তান পৰাজিত হৈছে, কিন্তু প্ৰতিবাৰতেই পাকিস্তান পৰাজিত হৈছে। আৰু পৰাজিত হোৱাৰ পিছত তেওঁলোকে কি কৰিছে? চুক্তি কৰিছে নেহৰুৰ লগত, নেহৰুৰ লিয়াকত চুক্তি, ভুট্টোৱে ইন্দিৰাৰ চিমলা চুক্তি কৰি পেলাই তেওঁলোকৰ যে পৰাজয়, সেই পৰাজয়টো তেওঁলোকে বাধা দিবলৈ সক্ষম হৈছে। কিন্তু যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাৰতৰ শাসনভাৰৰ ভাগজুৰি লোৱাৰ পিছত তেখেতৰ দৃঢ় পদক্ষেপৰ জৰিয়তে দীৰ্ঘদিন কোনো ধৰণৰ আতংকবাদী আক্ৰমণ হোৱা নাছিল। যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেখেতৰ কৰ্মদক্ষতাৰ জৰিয়তে ভাৰতবৰ্ষৰ যে অৱস্থা, বিশ্বৰ এটা নায়ক হিচাপে তেখেতে পৰিগণিত হৈছে। ভাৰতৰ সামৰিক, ভাৰতৰ আৰ্থিক সকলো দিশতে ভাৰতবৰ্ষ বিশ্ব নেতৃত্বৰ পৰ্যায়লৈ গৈছে। সেইকাৰণে আতংকবাদৰ যে মূল মন্ত্ৰ, সেইটো হ'ল যে অৰাজকতাৰ সৃষ্টি কৰা, অৰ্থনৈতিক অৱস্থা দুৰ্বল কৰা, বিৰুদ্ধে যুদ্ধ কৰাৰ কাৰণে জন্ম। আৰু তেখেতসকলে তেখেতৰ যে কাৰ্যসূচী সেইটো পেহেলগামত তেখেতে দেখুৱাই দিলে। তাৰ প্ৰতিবাদত গোটেই বিশ্ব ভাৰতৰ কণ্ঠত কণ্ঠ মিলাইছে। আৰু আমিও বিশ্ব হিন্দু পৰিষদৰ আহ্বানত কোকৰাঝাৰত গোট খাইছোঁ। বন্ধুসকল, আমি মনত ৰাখিব লাগিব ইছলামিক আতংকবাদৰ মূল মন্ত্ৰ কি? ইছলামিক আতংকবাদৰ মূল মন্ত্ৰ হ'ল মুল্লাত আৰু কুফেৰ বা কাফেৰ। মুল্লাত মানে কি? সকলো মুছলমান ভাই। কাফেৰ মানে কি? অমুছলিমসকল কাফেৰ, তেওঁলোকৰ শত্ৰু, তেওঁলোকক মাৰিব লাগে, কাটিব লাগে, হত্যা কৰিব লাগে। আৰু এটা ইছলামিক সন্ত্ৰাসবাদৰ মূল মন্ত্ৰ কি? সেইটো হ'ল দাৰুল ইছলাম আৰু দাৰুল হাব। দাৰুল ইছলাম মানে কি? য'ত মুছলমানসকল সংখ্যাগৰিষ্ঠ আছে তাত শান্তি থাকিব, আৰু য'ত মুছলমানসকল সংখ্যালঘু তাত উপদ্ৰৱ মচাব লাগিব, যাতে এই দাৰুল হাৰ্বক দাৰুল ইছলামৈ পৰিগণিত কৰা যায়। আৰু তাৰ সেই প্ৰচেষ্টাৰে অংগ হিচাপে কাশ্মীৰত এনেকুৱা সন্ত্ৰাসবাদী আক্ৰমণ ঘটোৱা হৈছে। জম্মু কাশ্মীৰৰ 370 ধাৰা প্ৰত্যাহাৰ হৈছে। মোদী ডাঙৰীয়াৰ নেতৃত্বত জম্মু কাশ্মীৰত শান্তি শৃংখলা ঘূৰি আহিছিল। উগ্ৰপন্থী ইছলামিক সন্ত্ৰাসবাদৰ বিৰুদ্ধে দৃঢ় পদক্ষেপ লোৱা হৈছিল আৰু কাশ্মীৰত শান্তি আহিছিল। কিন্তু সুপ্ৰিম কোৰ্টে এটা ৰায় দিলে যে অতি সত্বৰ জম্মু কাশ্মীৰত নিৰ্বাচন পাতিব লাগে, আৰু সেই ৰায়ৰ পৰিপ্ৰেক্ষিতত জম্মু কাশ্মীৰত নিৰ্বাচন হ'ল আৰু এটা চৰকাৰৰ তাত গঠিত হ'ল। আৰু সেই জম্মু কাশ্মীৰৰ ল এণ্ড অৰ্ডাৰৰ যিটো দায়িত্ব, সেইটো ৰাজ্য চৰকাৰৰ। আমি ভাবিবলৈ আচৰিত হওঁ, জম্মু কাশ্মীৰ এটা টুৰিষ্ট স্পট, তাত পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা পৰ্যটকসকল যায়। এই টুৰিষ্ট স্পটত টুৰিষ্টসকলৰ নিৰাপত্তাৰ কাৰণে এটা কনষ্টেবলো নাই।
এই টুৰিষ্টসকলৰ টকা দি এইবিলাক চব নিয়ন্ত্ৰণ হৈ থাকে আৰু এই টুৰিষ্টসকলক হত্যাৰ যজ্ঞ আৰম্ভ কৰিছে। সেইকাৰণে গোটেই বিশ্বৰ সমৰ্থনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি কাম হাতত লৈছে সেই কামত গোটেই ভাৰতবৰ্ষই পূৰ্ণ সহযোগ আগবঢ়াব লাগে। আৰু আমি নিশ্চিত যে এই যে সংগ্ৰাম, এই যে যুদ্ধ, ইছলামিক সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুদ্ধ, পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ঘোষণা কৰিছে, সেইটোৰ এটা সফল পৰিণাম আমি অৱশ্যেই পাম। আৰু আগৰ দৰে আমাৰ যে কাম আধাতে শেষ হৈ গৈছিল সেইটো আৰু নহয়, এনেকুৱা এটা আশা ব্যক্ত কৰি মই মোৰ দুআষাৰ সামৰিলোঁ।